নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি দুপৰীয়া একদম সিম্পলকে খাম। এয়া বাদাম চাটনি বনাইছো আৰু অলপ সবজি বনাইছো। বাদাম চাটনিটো মই কেনেকৈ বনাইছো তাকে কৈ দিওঁ বোলো। আগতে মোক বহুতে কৈ আছিলে বাদাম চাটনিৰ ৰেচিপিটো লাগে বুলি। আজি মই সেই বাদাম চাটনিটো বেলেগ এটা ষ্টাইলত বনাইছো। এই বাদামখিনি প্ৰথমে মই ইয়াত তেল দিয়া নাই, আপোনালোকে তেল দিবও পাৰে, তেল দি পেলাই ফ্ৰাই কৰি ল'ব পাৰে। মই কিন্তু তেল দিয়া নাই, চাওক ঠিক আছে। আৰু আধা এৰাই লৈছোঁ, আধা নাই ৰোৱা মই দেই, অলপ অলপ ৰাখি দিছোঁ। বাকলিটো বহুতে আপোনালোকে এৰাই ল'ব পাৰে। আৰু ইয়াতে আছে মোৰ পিঁয়াজ, নৰসিংহ, ভোট জলকীয়া এটা, আৰু এয়া নহৰু আছে, ঠিক আছে। আপোনালোকে আদাটো নিদিব, একচুৱেলি আদাটো নিদিলে ভাল দেই। বহুতে আদাটো দি দিয়ে, আদাটো একচুৱেলি দিব নালাগে। ইয়াতে মই এইখিনি দি দিম, আৰু শেষত মই নেমু চেপি দিম দেই। আৰু আপোনালোকে এই যে মই বস্তুখিনি লৈছিলোঁ, নহৰু লৈছোঁ, পিঁয়াজ লৈছিলোঁ, তাৰপিছত এয়া নৰসিংহ পাত লৈছিলোঁ। ইয়াতে আপোনালোকে বিলাহীও ল'ব পাৰে। মই কিন্তু বিলাহী আজি নাই লোৱা, শেষত মানে নেমু চেপি দিম, ঠিক আছে। তো এতিয়া মই এইখিনি গ্ৰাইণ্ড কৰি লওঁ, বাছ ইমানেই। মই যেনেকৈ কৈছিলোঁ সেনেকৈ ট্ৰাই কৰিব।